অভিশপ্ত 2025 হে 2025 কিয় আহিছিলি তই ইমান বেয়া পৰিকল্পনা লৈ সিদিনা 31 ডিচেম্বৰ 24ত ৰাতি 12 বজাৰ লগে লগে তোক আদৰিছিলো বহু আশা লৈ বাকী সকলোৰে তোৰ সময়খিনিতে যেন মংগল হয় সেয়া নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো কিন্তু কিয় তুমি ইমান বেয়া আগ্ৰাসী হৈ আহিছিলা প্ৰথমে অসমীয়া ভোগৰ বিহু ভোগালীৰ উৰুকাৰ আগদিনা 13 জানুৱাৰীত মাটিৰ গোন্ধ থকা সুৰৰ শিল্পী ৰাজীৱ খটিয়াক আমাৰ মাজৰ পৰা লৈ গলা কিয় নিলা কি দুখ আছিল সংগ্ৰামী শব্দৰে গীত গোৱাৰ বাবে নহয়নে ৰাজীৱ খটিয়াক আমাৰ মাজৰ পৰা নিয়ে কিয় শান্ত নহলা পুনৰ 16 মেত আমাৰ এগৰাকী কণ্ঠশিল্পী যাৰ খৰা পাতে পাতে ফাগুন নামে গীতে আমাক আজিও আপ্লুত কৰে সেইগৰাকী আমাৰ অতি প্ৰিয় শিল্পী গায়ত্ৰী হাজৰিকাক তই কিয় অজান দেশলৈ লৈ গলি 2025 তই কিয় ইমান অভিসন্ধি লৈ আহিছিলি পুনৰ এক খট্টা আমাৰ মাজৰ পৰা টানি নিলি যাৰ কলমৰ বাবে ভ্ৰাম্যমান থিয়েটাৰৰ জৰিয়তে প্ৰতিজন অসমীয়া এখন ভাল নাটক চাবলৈ ৰৈ থাকে সেইকণ আশা অসমীয়া সমাজৰ পৰা 11 আগষ্টত অসমীয়াৰ সত্তা হেমন্ত দত্তক চিৰদিনৰ বাবে খুৱাই দিলি যাৰ কলমত প্ৰতি বছৰে 2-3খন অতি অৰ্থবহু নাটকে দৰ্শকৰ হৃদয় চুই গৈছিল তই আমাৰ মাজৰ পৰা এজন গীতিকাৰ সুৰকাৰ নাট্যকাৰ আৰু পৰিচালকক নি অসমীয়া সমাজৰ যি ক্ষতি কৰিলি তোক আদৰণি জনোৱাটোৱে আমাৰ ভুল হ'ল নেকি নাট্যকাৰজনক নিয়ে 2025 তই কিয় শান্ত নহলি সেই যে 19 ছেপ্টেম্বৰ দিনটো অসমৰ বাবে এক আজীৱন কলা দিন হিচাপে ৰৈ গ'ল এই কলা দিনটোতে আমাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক আমাৰ মাজৰ পৰা লৈ গলি তোৰ কি অভিসন্ধি আছিল ঈশ্বৰ পুত্ৰক বিদেশ ৰাষ্ট্ৰলৈ নি কেইজনমান মানৱৰূপী দানৱৰ হতুৱাই হত্যা কৰিলি তই দেখিলি নে মায়াবিনীক হেৰুৱাই কিমান লাখ লাখ অনুৰাগীয়ে আজাৰাৰ পৰা সৰু সজালৈ নিথৰ ঈশ্বৰ পুত্ৰক আদৰি আনিলে সৰু সজাত 3টা দিনে লাখ লাখ অনুৰাগীয়ে উজাগৰে অনাহাৰে ঈশ্বৰ পুত্ৰক আৱৰি ৰাখিছিল প্ৰতিজনৰ মুখত কেৱল মায়াবিনীৰ ৰাতিৰ বুকুত চিঞৰি চিঞৰি গাই আছিল তেতিয়া তোৰ অলপো হৃদয় চুই যোৱা নাছিল নে সৰু সজাইৰ পৰা সোণাপুৰলৈ যে লাখ লাখ অনুৰাগীয়ে শেষ বিদায় দিবলৈ লৈ গৈছিল তই দেখা নাছিল নে তই যে পুনৰ 3 অক্টোবৰত আমাৰ সুৰকাৰ কবি ঘোষক অভিনেতা নাট্যকাৰ তথা প্ৰখ্যাত গীটাৰিষ্ট ছাদুল্লাকো এৰি নগলি এনেকৈ আমাৰ সাংস্কৃতিক সম্পদবোৰক নি কি কৰিব খুজিছা ইমানবোৰ আমাৰ সম্পদ ধ্বংস কৰাৰ পিছতো কিয় 3 নৱেম্বৰত আমাৰ আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাক অজান দেশলৈ লৈ গলি কিয় আমাৰ সাংস্কৃতিক সম্পদ এটিকৈ ধ্বংস কৰিছা আমি বুজি পোৱা নাই তোৰ উদ্দেশ্য কি তোৰ উদ্দেশ্য আমাক নজনোৱাকৈ কলিৰ শেষত হৰি নামে শ্ৰেষ্ঠ বুলি মানুহৰ মাজত বাণী বিলাই ফুৰা নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীদেৱকো বাণী বিলাই থাকোঁতেই 6 ডিচেম্বৰত আমাৰ মাজৰ পৰা কাঢ়ি নি কি ইমান আনন্দ পাইছা আমি নুবুজিলোঁ সেইকাৰণে আমি তোক প্ৰশ্ন কৰিছোঁ প্ৰথম দিনটোতে তোক আদৰণি জনাই আমি ভুল কৰিছিলোঁ নেকি সেয়ে 2025 তোক আমি তোৰ অন্তিম দিনটোত তোৰ নাম ৰাখিলোঁ অভিশপ্ত 2025 ধন্যবাদ